আজিৰ এই ভিডিঅ'টোত 2022 চনত হ'বলগীয়া গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ চিলেবাছৰ আধাৰত কেইটামান প্ৰশ্ন প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোলৈ প্ৰথম আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন নম্বৰ 1, উইলি উইলি কি? উইলি উইলি হৈছে অষ্ট্ৰেলিয়ান চক্ৰবাত। 2 নম্বৰ প্ৰশ্ন, কোন চনৰ পৰা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় পৰ্যাবৰণ পুৰস্কাৰ দি অহা হৈছে? ইয়াৰ উত্তৰটো হ'ব 1987 চনৰ পৰা। কোনবিধ জীৱ অক্সিজেন অবিহনে জীয়াই থাকিব পাৰে? ইয়াৰ উত্তৰটো হ'ব কিছুমান বেক্টেৰিয়া। 4 নম্বৰ প্ৰশ্ন, কাগজ কলত ব্যৱহৃত বিষাক্ত পদাৰ্থবিধ কি? ইয়াৰ উত্তৰটো হ'ব পাৰা। 5 নম্বৰ প্ৰশ্ন, চিনকোনা গছৰ কোন অংশৰ পৰা কুইনাইন উৎপন্ন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব চিনকোনা গছৰ বাকলিৰ পৰা। 6 নম্বৰ প্ৰশ্ন, নীলা বিপ্লৱৰ দ্বাৰা কি কৰা হয়? নীলা বিপ্লৱৰ দ্বাৰা মাছৰ উৎপাদন বৃদ্ধি কৰা হয়। 7 নম্বৰ প্ৰশ্ন, গুৱাহাটীৰ বশিষ্ঠত কি প্ৰাণীৰ পুনৰ্সংস্থাপন কেন্দ্ৰ আছে? ইয়াৰ উত্তৰটো হ'ব নলগাহৰি। 8 নম্বৰ প্ৰশ্ন, শ্বেত কয়লা বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব জলবিদ্যুৎ শক্তিক। 9 নম্বৰ প্ৰশ্ন, কোনবিধ উদ্ভিদৰ পৰা জৈৱ ডিজেল উৎপন্ন কৰিব পাৰি? ইয়াৰ উত্তৰটো হ'ব ভোটেৰা। আজিৰ শেষৰ প্ৰশ্নটো, WWF সংস্থাটোৰ প্ৰতীক কি? ইয়াৰ উত্তৰ হ'ব ৰেড পাণ্ডা অৰ্থাৎ ৰঙা পাণ্ডা। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল।